আখৰা কৰা নাই, আকস্মিকভাৱে আমি মহাৰথী যুৱ সংঘৰ হৈ খুব চমুকৈ পেপাৰ কেইটামান কলি বজাবলৈ লৈছোঁ। ইয়াত যদি কিবা ভুল ভ্ৰান্তি হয় আমি আপোনাৰ অৱচনত ক্ষমা ভিক্ষাৰী। এয়া মোৰ গুৰু প্ৰবীণ গগৈ আৰু আমাৰ গাঁৱৰ বদন চন্দ্ৰ গগৈ পেপাৰ কলিৰে, আৰু আমাৰ পুৰণা এই গাঁৱৰ পেপাৰবাদক মহেন্দ্ৰ গগৈ, ভূতেশ্বৰ গগৈ ককা আৰু ফণীধৰ গগৈ আশীক শিৰত লৈ এয়া শুনক পেপাৰ লহৰ।